তই নাজান নেকি মানুহ খাই বুলি মানুহ খায় আজিকালি খাবলৈ লৈছে এই 31 উৰুকাই বতৰ কেইটাত পুৰা খায় তাতে শকতাবত মানুহবিলাকক বেছি খায় মঙহটো থাকে যে তেতিয়াহ'লে এজন ফটাচত আছে কিয় পেট দেখিছেনে নাই আমাৰ পুলিচলে ভয় কৰে বাঘে এই নৰ্মেল মানুহবিলাকে ইয়াৰ চিন্তা আহি গ'ল আৰু নগিনী বাইদেউ মই টিভিত শুনিছিলো বাঘে গৰু ছাগলীহে খায় গৰু ছাগলী নথকা ঘৰত মানুহকে খায় মোৰতো গৰু ছাগলী নাই সেইকাৰণেহে দিগদাৰ হ'ল মানে মৰ্নেল মানুহকে খায় এতিয়া তুমি কি কৰিবা কিয় ওলাই আহিলা ঘৰৰ পৰা ওলাই আহিব নালাগিছিল আকৌ মোক খবৰে নিদিলে নহয় কোনেও কি কৰিবা এতিয়া মৰ্নেল হৈ জন্ম ললা এতিয়া খাব আৰু বাঘে কমল শকত হৈ জন্ম লৈছে খাবয়ে নগিনী বাইদেউ কি কৰিম কোৱাচোন তোমাৰতো গৰু ছাগলীও নাই পপকঞ্চা জ্ঞাতি গোটাব পাৰি আৰু মায়েও তই মোক মৰ্নেলকে জন্ম দিলি এতিয়া বাঘৰ ফটাচত মই আছো আছে